বন্ধুসকল মোৰ অন্য এটা লং ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আজি টিচাৰ্ছ ডে, তো কলেজলৈ যাবলৈ ওলাইছোঁ মই, তো কলেজলৈ যাওঁ, চাই থাকক। প্ৰভু গাইছ আপি চাই আছে ইয়াতে, ৰূপজ্যোতি এটা পুৰা হাঁহি আছে। তো গাইছ কলেজলৈ বুলি আমি ওলাই আহিলোঁ। এতিয়া টেম্পুত উঠি ল'লোঁ। এতিয়া ইন্দ্ৰ আৰু ইফালে ৰূপজ্যোতি আছে। তো এতিয়া কলেজলৈ যাওঁ আৰু শিক্ষক দিৱসৰ প্ৰস্তুতি চাওঁ। তো এই টেম্পুত যাই আছোঁ আমি। তো চক পাই গ'লোঁ আৰু ইফালে কলেজৰ ৰাস্তাটোত গলিটো পাই গ'লোঁ। এই গাইছ খোজ চাওঁচোন, তাৰ খোজ চাওঁচোন, খোজ। কেনে এটা ফিল? এটা আমাৰ খানা ৰিচেপ চলি আছে মানে। আজি মানে আমি টিউশ্যন চেণ্টাৰত খানা এটা খাম। চবে খানা ৰিচেপ কৰি আছে। এইগিলা চলি নাখায়। মই কৈছোঁ পইচাটো দিমা, নাখায় কি ক'ম। এনেদৰে আমাৰ প্ৰগ্ৰেমবোৰ আৰম্ভ হৈ গ'ল আৰু এনেদৰে ভাষণ দিয়া হ'ল। তাৰপৰা প্ৰগ্ৰেমবোৰ এনেদৰে চলি থাকিল। তো গাইছ কলেজৰ প্ৰগ্ৰেম শেষ কৰি ডাইৰেক্ট খানালৈ গুচি আহিলোঁ। ইফালে ফাৰিয়াৰ লগ পাই। গাইছ মোৰ লগত আছে ফাৰিয়া, BTS লাভাৰ গাইছ, মস্ত এটা BTS লাভাৰ। কি ক'ম আৰু, মই বেয়াই পাওঁ BTSটো। BTS লাভাৰে ইউটিউব চেনেল এটা আছে গাইছ, ছাবস্ক্ৰাইবটো কৰি দিবি আৰু। বহুত ভাল মানে ভিডিঅ' চিডিঅ' আপিছিলি না চবে চাই। তেজস্বী লোক হে আমাৰ পাছ, কিতনে শানদাৰ বিচাৰ ৰখতে हैं। ডেছক্ৰিপশ্যনত লিংকটো দি দিম দে মই। তো আজি আমাৰ টিউশ্যনৰ হয় টিউশ্যনৰ আজি মানে আমাৰ পাৰ্টি এটা আছে। তো এনেকৈ সিহঁতে ৰেষ্ট লৈছে, অলপ চবে ৰেষ্ট লৈ আছে ইয়াতে। আৰু আমি অলপ এনেকৈ ফুৰি আছোঁ। গৰম লাগছে, বহুত গৰম। জলকীয়া 10 টকা। চাউল, আলু, গিলাচ, নিমখ, হালধি, আদা, নহৰু 270 টকা। আলু ভাজাত গৰম মছলা আছে। আলু ভাজাত গৰম মছলা কোনে খায়নো? মই খাওঁ। তেজস্বী লোক হে আমাৰ পাছ। তো গাইছ এতিয়া আমাৰ খানা হৈ গৈছে। মাংস, ভাত। এই দেবা কেনে? তো গাইছ এতিয়া আমি ফটো উঠোঁ চবেই। তো গাইছ খোৱা লোৱা হৈ গ'ল। এতিয়া ঘৰত যাম। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। ধন্যবাদ। सब्सक्राइब कीजिए मनोरंजन मसाला का और इस बेल आइकॉन पर भी क्लिक कीजिए सबसे पहले मेरी वीडियो देखने के लिए। हेलो फ्रेंड्स।